Hi guys, আজি মই বনাবলৈ ওলাইছো মেগীৰ এটা টেষ্টি ৰেচিপি। চাওচোন আহক এই ৰেচিপিটোৰ কাৰণে আমি কি বস্তু ব্যৱহাৰ কৰোঁ। এয়া সৰুকৈ এটা মিডিয়াম সাইজৰ আলু কাটি লৈছো। এয়া সৰু সাইজৰ গাজৰ কাটি লৈছো। এয়া এটা সৰু সাইজৰ বিলাহী আৰু এয়া এটা সৰু পিঁয়াজ আৰু 2 পেকেট মেগী দি পেলাই আমি চাওচোন আহক কেনেদৰে এই টেষ্টি মেগী ৰেচিপিটো বনাওঁ। বলক ৰেচিপিটো আৰম্ভ কৰোঁ।